নমস্কাৰ বন্ধু বান্ধৱীসকল ভাগৱত গীতা আৰু এজন ধনী মানুহৰ এটা কাহিনী আপোনালোকে নিশ্চয় জানে আৰু যিসকলে নাজানে আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'বলৈ আগবাঢ়িছো এবাৰ এজন ধনী মানুহে তেওঁ বহুত চিন্তা উৎকণ্ঠা হৈ থকা কাৰণে এজন জ্যোতিষীৰ ওচৰ চাপিল জ্যোতিষীজনক ক'লে যে মোৰ সদায় চিন্তা হৈ থাকে মই কেনেকৈ ইয়াৰ পৰা মুক্তি পাব পাৰো তেতিয়া জ্যোতিষীজনে তেওঁৰ হৰস্কোপ অৰ্থাৎ কুষ্টিখন চালে আৰু চাই ক'লে যে আপোনাৰটো কুষ্টিত তেনেকুৱা কোনো ইংগিত নাই আপুনি চিন্তা কৰিব নালাগে তথাপি যেতিয়া সেই ধনী মানুহজনে তেওঁক বাৰে বাৰে ক'লে যে মোৰ চিন্তা হৈয়ে থাকে কি কৰো তেতিয়া জ্যোতিষীজনে কৈছে যে আপোনাক এটা মই বিধান দিব পাৰো আৰু সেইটো হ'ল আপুনি ভাগৱত গীতাখন আৰম্ভণিৰ পৰা শেষলৈকে পঢ়িব লাগিব আৰু তাৰ কাৰণে কোনো এজন ঋষিৰ ওচৰলৈ আপুনি যোৱা উচিত আৰু সেই জ্যোতিষীজনৰ কথা মৰ্মে মানুহজনে এজন ঋষিৰ ওচৰলৈ গ'ল আৰু তেওঁক সেই গোটেই কথাটো ক'লে তেতিয়া সেই ঋষিজনে কৈছে যে আপোনাক মই ভাগৱতখন পঢ়াই শুনাব পাৰিম কিন্তু 3 মাহ সময় লাগিব এই 3 মাহ আপুনি ধৈৰ্য ধৰিব লাগিব তেতিয়া মানুহজনে ক'লে যে 3 মাহতকৈ কম সময়ৰ ভিতৰত ক'ব নোৱাৰেনে তেতিয়া মানুহজনে অৰ্থাৎ ঋষিজনে ক'লে যে মই 2 সপ্তাহৰ ল'ব পাৰিম তেতিয়া তেওঁ আকৌ আপত্তি দৰ্শালে যে 2 সপ্তাহ যথেষ্ট বেছি হয় মোৰ বহুত কাম কাজ থাকে তেতিয়া সেই মানুহজনে ক'লে যে আপোনাক ভাগৱতখন যদি ইমান সময় আপুনি দিব নোৱাৰে তেনেহলে সেই ভাগৱতৰ 18 নম্বৰ অধ্যায়ত থকা এটা শ্লোক আছে সেই শ্লোকটো আপোনাক পঢ়ি শুনিয়াম তেতিয়া মানুহজনে আকৌ আপত্তি দৰ্শালে যে মোৰ আসলতে সময় নাই আপুনি আৰু কমাব নোৱাৰেনে তেতিয়া সেই ঋষিজনে ক'লে যে ঠিক আছে মই আপোনাক এটা ৱৰ্ড এই ভাগৱতৰ পৰা কম আপুনি সেইটোৱে মনত ৰাখিব লাগিব তেতিয়া সেই ঋষিজনে তেওঁ ক'লে যে সেই যিটো শব্দ সেই শব্দটো হ'ল মা চুচা আৰু সেই শব্দটোৰ অৰ্থ হ'ল ডোন্ট ৱৰি অৰ্থাৎ চিন্তা নকৰিবা ভাগৱত গীতাৰ সেই কথাটো আছেই কিন্তু তেতিয়া মানুহজনে ক'লে মোৰটো ইতিমধ্যে চিন্তা হৈয়ে আছে মইনো কেনেকৈ এই ডোন্ট ৱৰি অৰ্থাৎ মা চুচা এই শব্দটোলৈ চলিব পাৰিম আপুনি মোক কিবা এটা বিধান দিয়ক তেতিয়া তেওঁ ক'লে যে এইটো অসম্ভৱ কাৰণ আপুনি চিন্তামুক্ত হ'ব লাগিলে ভাগৱতখন আৰম্ভণিৰ পৰা শেষলৈ পঢ়িবই লাগিব শেষত সেই মানুহজনে জ্ঞান ঘূৰাই পালে আৰু সেই ধনী মানুহজনে শেষত ক'লে যে ঠিক আছে মই যেহেতু চিন্তামুক্ত হ'বই লাগিব জীৱনত গতিকে মই ভাগৱতখন আৰম্ভণিৰ পৰা শেষলৈকে পঢ়িম কাহিনীটোৰ পৰা এইটোৱে কথা যে ভাগৱত গীতা আসলতে এনেকুৱা এখন গ্ৰন্থ য'ত বেদ উপনিষদৰ সকলো কথা তাত অন্তৰ্নিহিত হৈ আছে মানুহে ভাগৱত গীতাখন আৰম্ভণিৰ পৰা শেষলৈ যিদিনা পঢ়ি শেষ কৰিব পাৰিব বা পঢ়াৰ অভ্যাস কৰিব সেইদিনাখনৰ পৰা মানুহে আসলতে সকলো ধৰণৰ উৎকণ্ঠা দুশ্চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব এইটোৱে এই ধনী মানুহ আৰু ভাগৱত গীতাৰ কাহিনীটো বৰ সুন্দৰ বৰ মনোৰম আপোনালোকে মানি চলিবলৈ চেষ্টা কৰিবচোন ভিডিঅ'টো ইমানতে সামৰিছোঁ